নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছে? মই ভালে আছোঁ। আপোনালোকক নয়ন পুষ্পা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি মই এখন বাগান দেখুৱাম, আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ভিডিঅ' বাৰু ইমান বনাব ভালকৈ নাজানো, এডিটো নকৰোঁ আৰু ভিডিঅ'ত চঙো নিদিওঁ। আৰু যদি ভাল পায় আপোনালোকে জানে নহয় মোৰ চেনেলটো, আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এখন বাগান দেখুৱাম, চাই থাকিব শেষলৈকে। কি ডাঙৰ বাগান এখন দেখি আছে, আমাৰ গাঁৱৰে হয় এখন, বকুলগুৰি বাগান হয় এখন। কি ডাঙৰ বাগান দেখি আছে এখন। কিমান ডাঙৰ বাগান, 2500 বিঘামান মাটি বাগান এখন। কি সুন্দৰ বাগান এখন দেখি আছে আপোনালোকে। এই দেখি আছে তামোল গছ, এই ডাঙৰ গছ দেখি আছে। ইয়াত মানুহে চাহপাত ছিঙি হ'লে যেতিয়া ৰ'দ পৰে তেতিয়া ইয়াত জিৰাই, ইয়াত বহি লৈ। ইয়াত প্ৰকাণ্ড শহাপহু আছে আৰু সেইফালে চেগুনৰ বাগান আছে। বহুত চাহ উৎপাদন হয় অসমত। জানেই নহয় অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? ব্ৰিটিছ বৈজ্ঞানিক ৰবাৰ্ট বুছে 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল। আৰু অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান, আপোনালোকে ভালকৈ জানে। আৰু অসম চাহৰ কাৰণে বিশ্ববিখ্যাত। কি ডাঙৰ বাগান আপোনালোকে দেখি আছে এইখন। ভিডিঅ'টো হৈছে নাই চাওক। আৰু মই ভিডিঅ'টোত কথা বতৰা কৰোঁতে কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আৰু মোক আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাবলৈ আপোনালোকে মোক সহায় কৰিব। চাই থাকক আপোনালোকে, কি ডাঙৰ বাগান এখন আপোনালোকক দেখুৱাই আছোঁ। ভাবিছোঁ মই প্ৰত্যেক দিনাই এটা ব্লগ দিম বুলি, আৰু সময় নাপাওঁ, স্কুল যাওঁ। তাৰ মাজতেই আপোনালোকক 2-3 দিনৰ মূৰে মূৰে এটা ব্লগ দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে। আৰু লগতে মোকো দেখি আছে। হাই, কি ডাঙৰ বাগান এখন দেখি আছে আপোনালোকে। কিমান সময় হ'ল, কি ধুনীয়া এইটো ৰাস্তা হয়। এই অকণমান আগত এখন নদী আছে, ইয়াত তামোল। হাই দি দে। হাই, এই দেখি আছে, এই জামুক গছ দেখি আছে এইজোপা। চাই থাকক আপোনালোকে শেষলৈকে, কি ধুনীয়া এখন বাগান আছে। যে জামুগুৰিহাটৰ বকুলগুৰি যে ইমান এখন প্ৰকাণ্ড বাগান আছে, আপোনালোকে তাকে পৰ্যবেক্ষণ কৰি লওক ভালকৈ বাগানখন। কি সুন্দৰ এখন বাগান দেখি আছে আপোনালোকে। চাই থাকক আপোনালোকে বন্ধু বান্ধৱীসকল, শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু মোক সকলোৱে ইনষ্টাল কৰে, মই ভিডিঅ'ত এডিট নকৰোঁ।